চাকরির দায়িত্বপতি আমার মহান অভিনয় আপনার মুন্ডত করি খান বান হইল। আমি একে লগে মিলি পৃথিবীত মহাপ্ৰলয় ঘোষণা কৰিব লাগিব। তোমালোকে ভয় নকৰিবা, আমাক বাধা দিব পৰা কাক শক্তি নাই। পৃথিবীত মহাপ্ৰলয় হ'ব ঘোষণা। মহাসাগৰৰ ধাৰাই গোটেই পৃথিৱী জীৱ জন্তু তাৰো চিহ্ন মনুষ্য কোনো মাৰিব নোৱাৰিব। আৰু আমি দৈত্য দানৱবোৰে মহাজলত বিচৰণ কৰিব পাৰিম। অতি উত্তম হব দৈত্যপতি, তেন্তে আমি এই পৃথিবীর একচ্ছত্ৰী কমনে আনন্দ করে এই মহাবিনয় যিমান বিলাক বেদ বেদাঙ্গ আছে সকলোবোৰ ধাৰণ কৰি আমাৰ অধীনলৈ আনিব লাগিব। দৈত্যপতি মাত্ৰ জ্ঞানৰ বলতে ঋষি মুনিসকলে পৃথিৱীৰ মহাজ্ঞান অৰ্জন কৰি আহিছে। কৰিব লাগিব। দুনিয়াৰ বাহিৰত এতিয়া সাজি কাচি ওলোৱা এই মুহূৰ্ততে চাৰিওফালে মহাপ্ৰলয় ঘোষণা কৰি এভৰাৰ পৰা মনৰ কামনা পূৰ্ণ হোৱা নাই। গতিকে তাইক ধৰি আনি মোৰ বন্দী কৰিব লাগিব। পৃথিৱীৰ মূল্যৱান বেদ শাস্ত্ৰ পৰ্বতৰ গুহাত লুকুৱাই ৰাখিছে। গতিকে ধৰম ভৰা সিহঁতে লুকুৱাই পেলাব। তেন্তে বৰ দৈত্যপতি ৰূপপতি নাৰীতকৈ বেদ শাস্ত্ৰবিলাকৰহে অতি প্ৰয়োজন। আমি সকলো বিচাৰি উলিয়াব লাগিব।
এটি বিশেষ ঘোষণা।